বন্ধুসকল, আপোনালোকে যেতিয়া ইউটিউবত গান শুনি থাকে, যদি হঠাতে যদি মেছেজ আহিলে, সেই মেছেজৰ ৰিপ্লাই দিবলৈ যাওঁতে আপোনালোকৰ গানটো নিশ্চয় কাট খাই যায়। সেইকাৰণে মই আপোনালোকক এনে এটা টিপছ এণ্ড ট্ৰিক্স দেখাম। এই টিপছ এণ্ড ট্ৰিক্সৰ সহায়ত আপোনালোকে ইউটিউবৰ গানসমূহ MP3 হিচাপে শুনি থাকিব পাৰিব আৰু লগতে মেছেজৰ ৰিপ্লাইও দি থাকিব পাৰিব।